আজিকালি বিভিন্ন ধৰণৰ টেকনলজি ব্যৱহাৰ হয় চিনেমা হলত, যেনে ডলবি থিয়েটাৰ, IMX থিয়েটাৰ, স্ক্ৰিনএক্স আৰু 4DXৰ দৰে বিভিন্ন ধৰণৰ মুভি থিয়েটাৰ অপশ্যন আমাৰ হাতত আছে। এই সকলোতে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ পোৱা যায়। আজিৰ এই ভিডিঅ'ত মই 4DXcinema থিয়েটাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কি এই 4DXcinema আৰু ইয়াত কি বিশেষত্ব আছে? গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 2D, 3D, 4D এই সকলোতে ডিৰ অৰ্থ হৈছে ডাইমেনশ্যন। মানে যেনেকৈ 2Dত মাত্ৰ দুটাই ডাইমেনশ্যন আছে, লেংথ আৰু হাইট। ইয়াত পিকচাৰবিলাক ফ্লেট নিচিনা লাগে, অৰ্থাৎ চেপেটা। কিন্তু 3Dত আৰু এটা ডাইমেনশ্যন যোগ হয়, ডেপ্থৰ, য'ত আমি লাইফ লাইক এক্সপিৰিয়েঞ্চ এটা পাওঁ। কিয়নো ৰিয়েল লাইফত আমি ৰিয়েল ডেপ্থ অনুভৱ কৰিব পাৰোঁ যে কোনটো বস্তু ওচৰত আছে আৰু কোনটো দূৰত, আৰু ইয়াৰ মাজত দূৰত্ব কিমান। আনহাতে 4DX মুভিত থিয়েটাৰবিলাকত এক্সট্ৰা ইফেক্ট এড কৰা হয়, যি আমাক ৰিয়েল লাইফৰ অনুভৱ কৰায়, যেনে বতাহ, বৰষুণ, কুঁৱলী, গন্ধ আদি। 4DX থিয়েটাৰবিলাকত এনে বহু ইফেক্ট সংযোগ কৰি মুভি এক্সপিৰিয়েঞ্চক আৰু বেছি জীৱন্ত কৰি তুলিবলৈ চেষ্টা কৰা হয়। আৰু এই 4DX এক্সপিৰিয়েঞ্চ দিবৰ বাবেই চাউথ কোৰিয়ান কোম্পানী CJ গ্ৰুপে আনিলে 4DX টেকনলজি 2009 চনত। আৰু প্ৰথমখন 4DX মুভি আছিল জাৰ্নি টু দ্য চেণ্টাৰ অফ দ্য আৰ্থ। ইয়াৰ পাছত 4DXত বহু 4DX মুভি আহিল আৰু 4DX থিয়েটাৰো সমগ্ৰ বিশ্বত বিয়পি পৰিল। 4DX মুভিৰ ফিচাৰৰ বিষয়ে ক'বলৈ গ'লে মোটামুটি 20 প্ৰকাৰৰ ইফেক্টছ আপুনি দেখিবলৈ পাব। যেনে শ্বেয়াৰ মুভমেণ্টত শ্বেয়াৰ মুভিখনৰ চিনৰ হিচাপ মতে মুভ কৰিব। ইয়াত 4 ধৰণৰ মুভমেণ্ট হয়। ৰোল, য'ত চিট লেফ্ট ৰাইট ৰোল হ'ব। শিভত তল ওপৰকৈ মুভ হ'ব, পিছত অগা পিছাকৈ, আৰু স্ৱে এণ্ড টুইষ্টত ছাইডত মুভ হ'ব। এই 4 টাইপৰ মুভমেণ্টৰ সহায়ত বহু ধৰণৰ মুভমেণ্ট ক্ৰিয়েট কৰিব পৰা হয়। আৰু মুভিত যেনেকৈ একশ্যন হ'ব তেনেকৈ আপুনিও মুভ হ'ব শ্বেয়াৰৰ লগে লগে। গতিকে কাৰ চেজৰ দৰে চিনৰ ভাল এক্সপিৰিয়েঞ্চ পোৱা যায়। ইয়াৰ লগতে শ্বেয়াৰত ভাইব্ৰেশ্যনো হয়, য'ত চিটৰ বহা অংশ আৰু পাছফালে আপোনাৰ চিট ভাইব্ৰেশ্যন কৰিব। এইবিলাক ফিল অনুভৱ কৰিব ফাইটিং আৰু গান চিনত। ইয়াৰ লগতে চিটত টিকুলো হয়, অৰ্থাৎ ভাকুত কুটাই দিয়াৰ অনুভৱ। এটা বেক টিকুল আৰু এটা লেগ টিকুল, যি এক্সট্ৰা চেঞ্চেশ্যন ফিল কৰাব। এইবিলাক মচন আৰু ভাইব্ৰেশ্যন 4DXৰ প্ৰথম ইম্পৰ্টেণ্ট ফিচাৰ। ইয়াৰ উপৰি ৱাটাৰ ইফেক্টো থাকে। যদি বৰষুণৰ চিন হয় তেতিয়া শ্বেয়াৰত ৱাটাৰ স্প্ৰিংকল হয়, যি আপোনাৰ ওপৰত পানী স্প্ৰিংকল কৰে। আপুনি নীতিতে কেৱল মাত্ৰ অনুভৱ কৰিব। চিটৰ সন্মুখৰ পৰাও ফেচৰ ওপৰত পানী স্প্ৰিংকল হয়। ইয়াৰ উপৰি থিয়েটাৰ ৱালৰ পৰাও পানীৰ বাবুলছ ওলায়। এই সকলো চিনৰ হিচাপ মতে হয়, যাতে মুভিত যদি বৰষুণৰ চিন হয় বা যিকোনো পানীৰ চিন হয় তেতিয়া আপোনাৰো সেই ফিল যাতে অনুভৱ হয়। ইয়াৰ উপৰি স্মেলৰ বাবেও বিভিন্ন ধৰণৰ চেণ্ট চিটৰ আগৰ পৰা ওলায়। ইও ৰিয়েলিজম ইম্প্ৰুভ কৰে। ইয়াৰ উপৰি বতাহৰো ইফেক্ট থাকে। ব্ৰিফৰ কাৰণে মৃদু মৃদু বতাহ চিটৰ আগফালৰ পৰা এয়াৰ শ্বটছ আপোনাৰ ফেচলৈ আহিব, আৰু চিটৰ পাছফালৰ পৰাও গৰম বতাহ আপোনাৰ কাণৰ কাষেৰে পাৰ হ'ব। আনহাতে বতাহ ধুমুহা বা এৰোপ্লেনৰ দৰে চিনৰ বাবে থিয়েটাৰৰ ৱালৰ পৰা জোৰেৰে বতাহ ওলায়, যাৰ বাবে ফ্লাইটৰ চিন বা ধুমুহা বতাহৰ চিনত আপোনাৰ ৰিয়েল টাইপ অনুভৱ হ'ব। ইয়াৰ উপৰি 4DX থিয়েটাৰত বতৰৰ লগত ৰিলেটেড ইফেক্টো আছে, যেনে লাইটনিং ষ্ট্ৰব ইফেক্ট, যেনেকৈ বিজুলী মৰাৰ চিন অথবা থৰৰ চিন হওক, সমগ্ৰ থিয়েটাৰৰ লাইট স্প্লাছ হ'ব। ৰেইন ষ্ট্ৰম চিনত বতাহৰ লগে লগে পানীও স্প্ৰে হ'ব। বৰফৰ চিন থাকিলে বৰফো থ্ৰ' কৰা হয়। ইয়াৰ লগে লগে কুঁৱলীৰ ইফেক্টো থাকে। ইমানবিলাক ইফেক্ট অলমষ্ট সমগ্ৰ এৰিয়াটো কভাৰ কৰে, যি আমাক ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ দিবলৈ চেষ্টা কৰে। 4DX থিয়েটাৰত প্ৰতিটো চিনত পাৰফেক্ট টাইমিঙত আপুনি এই সকলো ইফেক্ট অনুভৱ কৰিবলৈ পাব, যাৰ বাবে আপুনি নিজে চিনেমাখনত থকাৰ দৰে অনুভৱ কৰিব। 4DX মুভিৰ বাবে কোনো বিশেষ কেমেৰা নাথাকে। মুভি বাছ নৰ্মেল 2D, 3D অথবা MXত শ্বুট হয়। পাছত পষ্ট প্ৰডাকশ্যনত এটা ট্ৰেক 4DXৰ বাবে যোগ কৰা হয়, য'ত ইফেক্টছবিলাক ছেট কৰা হয়, কোন সময়ত কোনটো ইফেক্ট অন হ'ব। আচলতে সকলো সময়তে আপোনাৰ শ্বেয়াৰ মুভ কৰি নাথাকে, বা সকলো সময়তে আপোনাৰ মুখত ৱাটাৰ স্প্ৰিংকলো হৈ নাথাকে। বাছ যেনেকুৱা চিন সেই হিচাপতহে হ'ব। 4DX থিয়েটাৰত মুভি 2Dও হ'ব পাৰে অথবা 3Dও। স্ক্ৰীণ চাইজো ইয়াৰ নৰ্মেল হয়, পিকচাৰ, অডিঅ' সকলো নৰ্মেল হয়। মাত্ৰ এই 20টা এক্সট্ৰা নেচাৰেল ইফেক্টে 4DXক পৃথক কৰে। 4DXক বেলেগ টেকনলজি যেনে IMX বা ডলবি থিয়েটাৰৰ লগত যদি কম্পেয়াৰ কৰা হয়, তেনেহ'লে IMXত পিকচাৰ কোৱালিটি বহুত হাই হয় আৰু স্ক্ৰীণ বহুত ডাঙৰ হয়। কিছু এক্সট্ৰা পৰ্চনো মুভিখনত দেখা যায়। আনহাতে ডলবি থিয়েটাৰৰ চাউণ্ড জবৰদস্ত হয়, আৰু ইয়াৰ পিকচাৰ যথেষ্ট কালাৰফুল আৰু হাই কণ্ট্ৰাষ্ট ৰেচিঅ'ৰ হয়। তেনেহ'লে 4DX, IMX আৰু ডলবি তুলনাত কোন স্থানত থাকিব সেয়া পাৰ্চনেল প্ৰিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰে।
কোনোবা 4DXৰ ফেন হৈ যায় আৰু কোনোবা আকৌ 4DXত বেছিকৈ লৰচৰ কৰি থকা পছন্দ নকৰে আৰু ইমানবিলাক ইফেক্ট থকাৰ পাছতো ৰিয়েল ইমাৰ্চনৰ ফিল নহ'ব আৰু স্ক্ৰীনো 4DXত বৰ বেছি ডাঙৰ নহয় বহু লোকে IMXক প্ৰিফাৰ কৰে আৰু বহু লোকে 4DXক পছন্দ কৰে আৰু বন্ধুসকল ইয়াৰ উপৰি শ্বপিং মলবিলাকত আপুনি যি 7D 9D আদি দেখিবলৈ পায় য'ত 2-3 মিনিটৰ ক্লিপ দেখায় সেয়া কোনো স্পেচিয়েল নহয় সেইবোৰ 4D হয় মাত্ৰ তাত প্ৰতিটো ইফেক্ট নম্বৰত যোগ কৰি দিয়ে যেনে ৱাটাৰ উইণ্ড ম'চন ফগ হৈ গ'ল 4টা ইফেক্ট 3D প্লাছ 4টা ইফেক্ট 7D এইবিলাক সকলো মাত্ৰ গেমিং সকলো স্পেচিয়েল ইফেক্টছ 4Dতে কাউণ্ট হয় সেই হিচাপত কাউণ্ট কৰিবলৈ হ'লেতো 4DX থিয়েটাৰক 23D ক'ব লাগিব আচলতে এনেকুৱা নহয় তেনেহ'লে বন্ধুসকল আপোনালোকে নিশ্চয় 4DXৰ বিষয়ে বুজি পালে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই পুনৰ লগ পাম আন এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে ধন্যবাদ